নমস্কাৰ শ্ৰদ্ধা দৰ্শনাৰ্থীসকল স্বাগতম জনাইছোঁ মোৰ মিণ্টুছ ব্লগ ইউটিউব চেনেলটো বহুত দিনৰ মূৰত মানে কি হৈছিল গাইজ ভিডিঅ' এইকেইদিন একদমে দিব পৰা নাই যেতিয়া গাড়ীখন লৈছোঁ তেতিয়া ভিডিঅ' দিয়াই মানে কি হৈছে মোৰ যেতিয়া ভিডিঅ'টো দিয়াৰ পিছতে বৰ বেছি এসপ্তাহ পিছতে মানে বেমাৰ হৈ আছিল বেমাৰত ভুগি আছিলোঁ মই আৰু বেমাৰৰ পৰা কমচে কম 20 দিনমান হৈছে বেমাৰ একদম ভালতে মানে প্ৰথমতে বিজি চিলেন দিছোঁ চিলেন দিয়াৰ পিছত তাৰপিছত আৰু জণ্ডিছৰ পিছত একো খাবই নোৱাৰোঁ মানে উহোৱা আঞ্জা সেই খাব লাগে উহোৱা বস্তু খাব লাগে নিমখ তেল একদম খাব নাপাওঁ মানে সেনেকুৱা হৈছে একদম ক্ষীণাই কিছু মানুহ একদম ক'ব লাগিলে আৰু বহুত দিনৰ মূৰত আজি ব্লগ শ্বুট কৰি আছোঁ আৰু আজি মানে বাৰেগাং যাম বুলি ভাবিছিলোঁ পুৱাই মানে ওলাব খুজিছিলোঁ তেতিয়া পূৰা একদম ৰ'দটো একদম দিয়াছিলে আৰু এতিয়া চাওঁ একদম ৰ'দ নাই এতিয়া একদম কি ক'ম মানে বৰষুণ পোনে গ'ল পুৱা একদম টিকা ফাটা ৰ'দ দিছিলে আৰু এতিয়া একদম ৰ'দেই নাই মানে বতৰটো মহিমা ধৰিব নোৱাৰা হৈছে একদম মানে কি পুৱা কেতিয়াবা একদম ৰ'দ দিব তাৰপিছত আবেলি টাইমত বৰষুণ পৰিব সেনেকুৱা হৈছে একদম এটা টাইম বৰষুণ এটা টাইম ৰ'দ সেনেকুৱা হৈছে যিকি নহওক ভালেই হৈছে ৰ'দটো লাগে বৰষুণো লাগে খেতি কৰা টাইম হৈছে বা আমাক পানী লাগে বৰষুণ লাগে তাৰ কাৰণে ভালেই হৈছে আৰু লগত আগত যাই আছে বাইদেউহঁতে আহিছে আজি মানে আৰু মোৰ পিছত এটা ভাইটি আছে তাৰপিছত আমি বাৰিগাং যাম আৰু তাহাঁতে আগত গৈছে আমি যাই আছোঁ বহুত দিনৰ পিছত একদম গাড়ী চলাই আছোঁ আৰু গাড়ী চলোৱা নাই তেনেকৈ আৰু মই নেক্সট ব্লগত কৈছিলোঁ গাড়ীখনৰ নামটো কি দিম আৰু ইয়াতে কিবা লিখিম বুলি ভাবিছিলোঁ মানে হোৱাই নাই সেইবিলাক একো কৰাই হোৱা নাই আৰু ছয়গাং যাবই পোৱা নাই মই এনেকৈ ঘৰৰ পৰা ওলোৱাই নাছিলোঁ বৰ বেছি 5 দিনমান হ'ল এনেকৈ তেল খাব পৰা হ'ল তোমাৰ খাব পৰা হ'লেও মানে 5 দিনমান হ'ল খোৱা এনেকুৱা আৰু মাংস মাছ একদম নিষেধে হৈ আছে এইকেইদিন একদম খাবই পোৱা নাই কি ক'ম গাইজ একদম উপায় নোহোৱা গৈছে একদম মানিব লগা হৈছে একদম কিবা এটা নহ'লে কিবা এটাতো মানিব লাগিব না বেমাৰ হ'লে একদম ভাল হোৱাৰ কাৰণে তামান যত্ন কৰি আছোঁ একদম আৰু মঙলবাৰ মানে আমি এটা নেক্সট ৰাইড প্লেন কৰি আছোঁ মানে আমি যাম শ্বিলং যাম শ্বিলঙৰ পৰা অলপ আগত যাম শ্বিলঙৰ পৰা আগত যাম চাং কিমান দূৰ পাৰোঁ যাব গাড়ীখনৰ নামটো কি ৰাখিম মানে মই ভাবিয়ে পোৱা নাই একদম কোনোবাই কৈছে ৰাণী ৰাখিবা মই ভাবি আছিলোঁ বাট ৰাণী ৰাখিম বুলি আৰু ৰাণী ৰাখিলে মানে কি হয় ছোৱালীৰ নাম ৰখাৰ দৰে হয় না ছোৱালীৰ নাম ৰাখিলে কিবা এটা ভাল নালাগিব ৰাণী হ'লে অলপ স্কুটিত অলপ মিলি যায় এইখন মানে এইখন বাইকত অলপ ছুপাৰ বাইকৰ লগত নিমিলে সেইটোৰ কাৰণে ভাবি আছোঁ নামটো মানে বাট পাৱাই নাই মই কি থ'ম কি নথ'ম এনেকুৱা লাগি আছে মই নিজে ভাবি পোৱা নাই মানে কিবা এটা ভাল এটা নাম দিম বুলি ভাবি আছোঁ আৰু নামটো মানে পাৱাই নাই এতিয়ালৈকে বিচাৰি কি নাম থ'ম এনেকুৱা হৈছে একদম উপায় নোহোৱা হৈছে একদম কি নাম থ'ম আৰু চাওঁ আৰু ইফালে চাওঁ আৰু একদম দিলে সূৰ্যৰে বতাই মানে কি ধৰিবই নোৱাৰি এই বৰষুণ এই ৰ'দ যি কি নহওক গাইজ ভালে হৈছে যি হৈছে আৰু বাইকৰ চাউণ্ডটো কেনেকুৱা হৈ আছে ৰেগুলাৰডাল মানে কাটা হৈছে তাৰ কাৰণে পূৰা চাউণ্ডটো পূৰা একদম পটা কৰি স্মুথ হৈ আছে একদম চাউণ্ডটো কিবা এটা ভাল লাগি আছে আৰু দুখাৰী আছোঁ জাগাত যাই পেলাই দুখাৰী আছোঁ তাতে যাই পেলাই আৰু নেক্সট ব্লগত দেখা পাইছে এইখন ৰাস্তা তামাম ফালি গৈছিলোঁ মানে আৰু আজিও ফালা মকা মিলছে একদম বহুত দিনৰ পিছত একদম बहुत दिन के बाद के पीछे आज मैंने पाल लिया ओ गाइस बहुत दिनों পিছত দেই পুৰা 20 দিন 25 দিনৰ পিছত এনেকৈ ফালি আছোঁ একদম
কি ধুনীয়া লাগিছে এইফালে একদম চাহপাত বাগানবিলাক। গাইছ আৰু সকলো আজি ছানডে হয় আৰু তাৰ কাৰণে অফিচ চফিচ সকলো বন্ধ থাকে না, তাৰ কাৰণে ছানডে বহুত মানুহ হয় তাতে। দেখাই দি আছোঁ আৰু চাওঁ এইফালে কি ৰাস্তা খাতাৰনাক ভয়ংকৰ জেগা একদম। এইফালে হাতী চাতী ইফালে ওলায় আৰু হাতী ওলালে মানুহবিলাকে খেদি থাকে ইফালে আৰু টংঘৰ বান্ধে, টংঘৰত থাকে মানুহবিলাকে। আৰু এইফালে যায় চান্দবী আৰু এইফালে আমি যাব লাগিব আগত। ইয়াৰ পৰা বৰ বেছি 3-4 কিলোমিটাৰমান হ'ব, তাতে পাই যাম আমি। পাই গ'লোঁ বাৰেগাঙৰ গেট। এইফালে দি সৰকিব লাগে বাৰেগাং। কি হ'ল হাতিয়া কি হ'ল বোলে? আৰু আগৰ পৰা ফালে আহে বাৰেগাঙত বোলে পিছত সৰকিব। প্ৰথমতে বোলে ৰাণীখামাৰৰ পৰা আহে এইফালৰ পৰা আগৰ পৰাই, তাৰপিছত ইয়াতে সৰকি আছোঁ নেক্সট। পোনপ্ৰথমতে আগৰ পৰা আহিলোঁ আমি। ইয়াতে থৈ যাব লাগিব গাড়ী গাইছ। আৰু এইফালৰ পৰা আমি পাহাৰত যাব লাগিব ৰাণীখামাৰ ওপৰত যাব লাগিব আগত, পাহাৰৰ মাজে মাজে ইয়াৰ পৰা যাব লাগিব পাহাৰৰ মাজে মাজে। কি খবৰ? লাজ পাইছি। গাইছ আহি যাই আছোঁ বৰ্তমান এই জংঘলৰ মাজে মাজে। এয়া চাওঁ এইফালে একদম এইফালে আছে নদী আৰু এইফালে আছোঁ আমি আৰু যাই আছোঁ। আৰু অলপ আগত যাব লাগিব য'ত পানী পৰে একদম ওপৰৰ পৰে। আৰু এইফালে আছে চন্দন ভাই আৰু এইফালে আছে ভাইটি আৰু পিছত আছে চাওঁ গাইছ কি একদম ভয়ানক জেগা দি যাই আছোঁ একদম আমি। ভয়ানক বুলিব লাগিব। আৰু এইফালে পানী নাপাই দিলে একদম যাওঁ একদম পানী যাই থাকিব লাগিব আমি। মজা কি মই আছে ঘৰত। ফাইনেলি আহি গ'লোঁ ৰাণীখামাৰ। এয়া ৰাণীখামাৰ ৱাটাৰফল চাওঁ। আৰু এইফালে মানুহ আছে একদম, এইফালে চবি আছে গাঁৱধি। এইফালে চাওঁ এইফালে আছে মানুহ। তামান গৰম একদম, আমি আহিলোঁ। বেছিব নাথাকোঁ গাইছ ইয়াতে। ইয়াৰ পৰা এইফালে বাৰেগাঙত আৰু বাৰেগাঙত যাম। বাৰেগাঙত মই এইফালে তাতে গাঁও পৰা উঠোম। ইয়াতে নুঠোঁ গাঁও, ইয়াতে মুখত থৈ লওঁ। তামান ঠাণ্ডা ইয়াৰে পানীখিনি গাইছ, একদম মানে ঠাণ্ডা পানী একদম খাব লাগিব।
মাৰি আছা হেলমেট গাইছ কি মজা ৱাটাৰফল একদম ক'ব লাগিব ইয়াতে গা পা নুধোৱা আৰু ইয়াৰ পৰা ওলাই যা আৰু বাৰেগাঙত গাঁও ধুম বুলি ভাবিছিলোঁ যিহেতু বাৰেগাঙতে গাঁও ধুম ইয়াতে এনেই আহিলোঁ জাষ্ট ইয়াতে ঘূৰিলোঁ অলপ থাকিলোঁ ইয়াতে আৰু কেনে লাগিছে চন্দন ভাই মজা লাগিছে না কিবা এটা কৈ দিয়ে আৰু হা কি ক'ম মানে আপোনালোকে আহিব পাৰে ইয়াতে সঁচাকৈ দে বহুত ভাল লাগে দে গৰম দিনত আহি পেলাই মজা একদম ইয়াতে ষ্ট্ৰেছ ল'ব পাৰে ইয়াতে আহি পেলাই ধুনীয়াকৈ ইয়াতে বহুত ঠাণ্ডা ঠাই হয় আহিব সকলোৱে আশা থাকিলা আৰু বাৰেগাং পাই গ'লোঁ আহি এইবিলাক হৈছে গাড়ী কিমান একদম বৰষুণ পৰি আছে একদম বৰষুণ পৰিলে আজি গাঁও ধুমে কাৰণ গাঁও ধুম বুলি আহিছোঁ যিহেতু গাঁও ধুমে একদম ফিক্স আৰু বৰষুণ পৰিলেও চাওক গাইজ বতৰটো বেয়া হ'লেও মানে আজি একদম মানুহ আহিছে মানুহ আহি নাহিবই আজি চানডে হয় না অফিচ চফিচো বন্ধ থাকে চাওক গাড়ী একদম মানুহ ইয়াতে পাৰ্কিং কৰি দিম কি অঁ ভাল লাগছে নাহি আৰু এতিয়া আহি গ'লোঁ আৰু কিবা খাই ল'ব লাগিলে ইয়াতে তেতিয়াৰ পৰা একোৱে খোৱা নাই একদম বম ভোক লাগিছে একদম তেতিয়াৰ পৰা একোৱে খোৱা নাই কি বগৰী জিলি না গাইছ কিবা খাই লওঁ অলপ পিছত লগ পাই আছোঁ कहाँ से आते हैं গজব বেজতি আৰু এতিয়া পইচা দিব লাগে নাই দিচোন তেতিয়া পৰা দিম দিয়ক হ'ল হৈছে মাই গড মানুহ ইফালে চাওঁ কাৰ চাওঁ গাইছ কাৰ একদম লাইন হৈ আছে ইফালে একদম চব পাৰ্কিং হৈ আছে ইফালে বাইকৰ পাৰ্কিং আৰু ইফালে কাৰৰ পাৰ্কিং একদম এই গাইছ আহি পাই গ'লোঁ বাৰেগাং আমি এইফালে চাওঁ বাৰেগাং এই বাৰেগাঙত মানুহ এইফালে চাওঁ চবফালে মানুহ হৈ আছে একদম বাৰেগাঙত অ' মাই গড এইফালে চবফালে মানুহ এই চাওঁ অ'কে গাইছ আহি পালোঁ চান্দবী গা পা ধুই পেলাই ভিডিঅ' বনোৱা নহ'ল মানে আৰু গোপৰত বেছি চাৰ্জ নাই কোনোমতে অন কৰিলোঁ আৰু গোপৰতো 5% চাৰ্জ আছে আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো আৰু এইফালে চাওঁ চান্দবীত আছোঁ আমি এতিয়া আহি পালোঁ অলপমান আৰু কিবা খাই পেলাই ঘৰত যাব লাগে আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো এইখিনিতে এণ্ড কৰি দিওঁ তাতে আমাৰ গাড়ী কেইখন আছে আৰু এইফালে আছে সকলোৱেও ফটো উঠি আছে এইফালে আৰু ভিডিঅ'টো গাইছ এইখিনিতে এণ্ড কৰি দিওঁ গা পা ধোৱা ইমান ভিডিঅ' বনাব নোৱাৰিলোঁ কাৰণ গোপৰত একদম চাৰ্জ নোহোৱা গৈছে বেয়া নাপাব আৰু নেক্সট লগ পাই আছোঁ শ্বিলং ৰাইডত লগ পাই আছোঁ লাইটলুমলৈকে যাম বুলি ভাবিছোঁ কি হয় বাট দেখা যাওক চাই থাকিব নেক্সট লগত লগ পাই আছোঁ বাই বাই গাইছ বাই বাই আৰু গাইছে ইডাল ডিবিগুলাৰডাল কথা গৈছে ইডাল ডিবিগুলাৰডাল কথা গৈছে আৰু এবাৰ ভালকৈ চাউণ্ডটো শুনাই দি আছোঁ মই ভালকৈ চাউণ্ড শুনাই দি আছোঁ Bigla pulsa.